নমস্কাৰ। আজি আমাৰ অসম বাতৰি কাকতখন লৈছোঁ। আমাৰ অসম বাতৰি কাকতত থকা মুখ্য বাতৰিসমূহ মই পৰিৱেশন কৰিব লৈছোঁ। বাতৰি পৰিৱেশনটো যদি চাই ভাল পায়, লাইক আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰিব। এতিয়া বাতৰি পৰিৱেশন আৰম্ভ কৰোঁ। 30% কৰ্মচাৰীৰে আজি আৰম্ভ হ'ব চৰকাৰী কাৰ্যালয়ৰ কাম। ৰেচন কাৰ্ড নথকা দুখীয়া পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই প্ৰতি মাহে লাভ কৰিব 5 কিলোগ্ৰাম চাউল। সংবাদমেলত বিত্তমন্ত্ৰীৰ ঘোষণা, ৰাজ্যৰ অৰ্থনীতি বিপৰ্যস্ত। দেশত 80% কৰোনা আক্ৰান্ত উপসৰ্গবিহীন। অসমসহ দেশৰ 4খন ৰাজ্যহে আনিছে চীনৰ চিকিৎসা সামগ্ৰী। চীনৰ পৰা 149 বিলিয়ন ইউৰো ক্ষতিপূৰণ বিচাৰিলে জাৰ্মানীয়ে। 6 দিন ধৰি বাঁহতলত আশ্ৰয় লৈছে তেজপুৰৰ 11টা পৰিয়ালে। কৰোনা যুঁজত নামিব পাৰে ভাৰতীয় সেনা। দৰংগিৰিৰ কল বহিৰাজ্যলৈ নিব কৃষি বিভাগে। মহাৰাষ্ট্ৰৰ আদিবাসী গাঁৱত সাধুসহ 3জনক মৰিয়াই হত্যা। ভাৰতত এদিনতে নতুনকৈ আক্ৰান্ত 1553 জন লোক। লখিমপুৰৰ ফুলৰ তোৰাৰে সম্ভাষণ জনাই কৰোনা আক্ৰান্তক চিকিৎসালয়ৰ পৰা মুক্তি দিলে স্বাস্থ্যমন্ত্ৰীয়ে। নাৰায়ণপুৰত প্ৰলয়ংকাৰী ধুমুহাত বিস্তৰ ক্ষতি। জোনাইৰ ঐৰামঘাটত লকডাউনৰ বাবে অসমৰ ভূমিত অৰুণাচলীয়ে নিৰ্মাণ কৰা 2খন গেট উৎখাত। চুকাফা সমন্বয় ক্ষেত্ৰত পতাকা উত্তোলনেৰে হাট বিহুৰ আনুষ্ঠানিকতা। দক্ষিণ যোৰহাটৰ অভাৱগ্ৰস্ত পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান। লকডাউনত ধেমাজিত অসহায় পশুপালক দুগ্ধ উৎপাদনকাৰী। ক্ষুদ্ৰ চাহ বাগিচাত কৰ্মৰত শ্ৰমিকক মজুৰি প্ৰদানৰ আহ্বান চাহ মজুতদাৰ সংঘৰ। শিৱসাগৰত বন বিভাগ সাংবাদিক মঞ্চৰ খাদ্য সামগ্ৰী বিতৰণ। কাজিৰঙাত আঘাতপ্ৰাপ্ত বনৰীয়া হাতী গড়ৰ পোৱালি উদ্ধাৰ। টিয়কৰ বৰা বজাৰৰ 36খন দোকানৰ এমাহৰ ভাড়া ৰেহাই স্বত্বাধিকাৰীৰ। ভাৰতত এই পৰ্যন্ত 17,869 জন লোক কৰোনাত আক্ৰান্ত। 19 ৰাজ্যত আক্ৰান্ত মাত্ৰ 927 জন। 13খন ৰাজ্যত 16,942 জন লোক কৰোনাত আক্ৰান্ত। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পিতৃৰ মৃত্যু। বিশ্বৰ সৰ্বাধিক আক্ৰান্ত দেশত হ্ৰাস পাইছে মৃতকৰ সংখ্যা। 24 ঘণ্টাত আমেৰিকাত 1,561 জন, স্পেইনত 410 জন, ইটালীত 433 জন আৰু ফ্ৰান্সত 395 জনৰ মৃত্যু। কৰোনা আক্ৰান্ত ৰোগীক কোৱাৰেণ্টাইনলৈ নিবলৈ যোৱা আৰক্ষী আৰু চিকিৎসক নাৰ্ছক আক্ৰমণ। কেৰালাত ৰেস্তোৰাঁ, দোকান, মুকলি বাছ বাহনৰ চলাচল আৰম্ভ। বন্য হস্তীয়ে ভঙা ঘৰ মেৰামতি কৰিবলৈ বন বিভাগে হিতাধিকাৰীক প্ৰদান কৰিলে মাত্ৰ 200 টকা। ফেচবুক লকডাউনত কুইজত তৃষ্ণাশ্ৰী স্বৰ্গীয়াৰীৰ প্ৰথম স্থান লাভ। ডিব্ৰুগড়ত চাহ শ্ৰমিকৰ বাবে 3.4 লাখ মাস্ক প্ৰদান ৰাজ্য চৰকাৰৰ। সাংস্কৃতিক উৎসৱ বাতিল টকিঅ' অলিম্পিক আয়োজকৰ। KL ৰাহুলৰ বিশ্বকাপত খেলা বেট আৰু অন্যান্য সামগ্ৰীৰ নিলাম। জুনত আৰম্ভ হ'ব পাৰে চীনৰ ছুপাৰ লীগ। লকডাউনৰ সময়ত ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ক্ৰছ সম্পন্ন কৰিলে ৰাত্ৰাই। ৰাজ্যৰ উদীয়মান প্ৰতিভাসম্পন্ন বক্সাৰৰ সৈতে বাৰ্তালাপ লক্ষ্য কোঁৱৰৰ। তুৰ্কমেনিস্তানত পুনৰ আৰম্ভ কৰা হ'ব ফুটবল লীগ। কৰ্মক্ষেত্ৰ এৰি নাগালেণ্ডৰ পৰা ঘৰলৈ উভতিছে শ শ্ৰমিক। ৰাজ্যৰ কেইবাগৰাকী প্ৰগতিশীল কৃষক দুগ্ধপালকৰ সৈতে মুখ্যমন্ত্ৰীৰ মত বিনিময়। ৰাজ্য চৰকাৰৰ সাহায্য বিতৰণত ভয়াৱহ দুৰ্নীতি অনিয়মৰ অভিযোগ। মুম্বাইত
ধাৰাবি বস্তি 24 ঘণ্টা 30 জনৰ দেশত COVID-19। আজিৰ বাতৰি ইমানেই, ধন্যবাদ।